ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আজি বৰ্তমান গৈ আছোঁ টিংখাঙলৈ। বিশেষ কাৰণত নহয়, এনেই ওলাই আহিলোঁ। মই বৰ্তমান গৈ আছোঁ নামৰূপ টু টিংখাং ৰোডত। টিংখাঙলৈ আহিবলৈ হ'লে আমাৰ ঘৰৰ পৰা মৰাণ নাহকটীয়া ৰোড হৈও আহিব পাৰে, কিন্তু মই নামৰূপ টু টিংখাং ৰোডত হৈ আহিলোঁ। গতিকে এইফালৰ পৰিৱেশটো চাওক, চাৰিওফালে পথাৰ, সেউজীয়া পথাৰ, একদম মনোমোহা পৰিৱেশ। গতিকে এই ৰাস্তাটো আহি ভাল লাগে, এইটো ৰাস্তাতকৈ। গতিকে চাই থাকক। অলপ দূৰ গ'লেই পাম টিংখাং কলেজখন, টিংখাং মহাবিদ্যালয়। গতিকে সেইখন আপোনালোকক দেখাম। দেখিছে গছপুলি কিনাৰে কিনাৰে ৰুইছে। ৰাস্তাটো ডাঙৰ হ'লে বহুত ধুনীয়া, আৰু ধুনীয়া লাগিব। এইখন আছে টিংখাং কলেজখন। গতিকে চাওক কি ধুনীয়া ৰং দি থৈছে। ছেপ্টেম্বৰত সোণালী জাতীয় বৰ্ষ অনুষ্ঠিত হৈছিল, তাতে আহিব নোৱাৰিলোঁ বাৰু বিশেষ কাৰণত। গতিকে আহিব পৰাহেঁতেন ভাল লাগিল। BA টো মই ইয়াৰ পৰাই কমপ্লিট কৰিছিলোঁ। গতিকে এই মহাবিদ্যালয়খনৰ লগত এটা স্মৃতি জড়িত হৈ আছে বিশেষকৈ। বন্ধুসকল, ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰি দিব। আৰু বৰ্তমান ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ, বাই বাই, জয়।